আজি দীপালী বাইদেউৰ গাত তত নাই। আজি পুৱাৰ পৰাই দীপালী বাইদেউৰ গাত তত নাই। পুৱাই গা পা ধুই দীঘল চুলিতাৰিত সুগন্ধি তেল অকণ সানিছে। মাজেদি সেউতা ফালি ফণিয়াই ঢিলাকৈ বান্ধিছে খোপাটো। শিৰত ৰঙাকৈ সেন্দুৰকণ সানি কপালত আঁকি লৈছে ৰক্ত জবা। বাৰে বাৰে গৈ ডাৱৰৰ ফাঁকেদি জুমি জুমি চাইছেগৈ বৈতৰণিৰ পাৰলৈ। আজি যে তেওঁ অহাৰ কথা। গীতটি গুণগুণাই গাই গাই বাইদেৱে বাৰে বাৰে আইনাত মুখখন চাইছে। এই যে পাবহি হৈছে তেওঁৰ যুগমীয়া প্ৰেমিক চেনাই নীলপৱন। এই আহি পাবহি লাগে। সুদীৰ্ঘ 4টা বছৰ দেখা দেখি নায়া জন্ম প্ৰেমিক যুগলৰ। আজিহে তেওঁ সময় পালে আহিবলৈ। আজি আহিব তেওঁ কাহানিও ঘূৰি নোযোৱাকৈ। মেঘাচ্ছন্ন পদূলিয়েদি হতঙাহ মানুহ এজন পাৰ হৈ আহিছে। সমগ্ৰ দেহতে সতেজ নাৰ্জীৰ গুণ। ঘি আৰু অক্ষৰ পবিত্ৰ গোন্ধেৰে মলমলাই আহিছে। মানুহজনৰ দেহৰ পৰা বৈ অহা বতাহজাক। শুভ্ৰ সাজত খৰ খোজেৰে আগুৱাই অহা মানুহজনে দীপালী বাইদেউলৈ চাই চকু টিপিয়াই হাঁহিলে। দীপালী বাইদেৱে দেখি চিনি পালে তেওঁ। নিপন, তুমি আহিলা। আমাৰ এওঁ কিমান সময় ৰাখিব খবৰ পোৱা নেকি? হতঙা মানুহজনে ক'লে, আহিব ওলাইছে বাইদেউ। শেষৰ প্ৰস্ৰাৱ লৈ আহিছে। মোৰ পাছে পাছে পাবহিয়ে লাগে। দীপালী বাইদেউ দেহাৰ মাজেদি এচমকা আবেগে জোকাৰি গ'ল। কিছু সময়ৰ পাছতেই যে আহি হাতখনত ধৰিবহি তেওঁৰ আজন্ম চিৰন্তন প্ৰেমিক নীলপৱন বৰুৱাই। এচাটি শীতল প্ৰবাহে বাইদেউ আঁচলখন জোকাৰি গ'ল। এই ইংগিততে তেওঁ বুজিলে যে ইতিমধ্যে চিৰাচৰিত প্ৰেমিকজনৰ নশ্বৰ দেহ ত্যাগ হ'ল। খৰ খেদাকে তেওঁ আকাশৰ পদূলিত পাৰি দিলে এখিলা আগলি কলাপাত। তাতে আহি ভৰিটো থৈ তেওঁ যে এই আহি লগাবহি মাত। আজি আকাশত দুটি তৰাই বৰ চঞ্চলকৈ নাচিছে। চাওকচোন, আকাশলৈ মূৰ তুলি। আকাশখন এখনি কেনভাছ আৰু বতাহজাক এক চিনাকি সুৰ যেন লাগিছে। হাতী পতি চিকি মিকি নাচি নাচি যায়।